হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আপোনালোকৰ দুৱা আশীৰ্বাদত মোৰো ভালে। আৰু মই বাহিৰত বহি বহি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। যিহেতু মানে ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই, অকণমান মানে বিশেষ কামত ব্যস্ত হৈ থকাৰ কাৰণে ইয়াত কিবা লাগি আছিলেও গমেই নাপাওঁ। গা পা ধুই আহি অকণমান ৰ'দতে বহিছোঁ, ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু কি দেখাব পাৰোঁ ক'ব পৰা নাই আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু সেইদিনা যিহেতু মানে ৰিপৰ্ট মানে ব্লাড টেষ্ট কৰিবলৈ দিছিলোঁ, তো আজি ৰিপৰ্টখিনি আনিবলৈ আকৌ গৈ আছোঁ। মানুহজনে মই ৰিপৰ্টখিনি বোলো লৈ আহোঁগৈ, কি হৈছে কি নাই, ৰিপৰ্টখিনি চালেহে গম পোৱা যাব আৰু। তো সেইকাৰণে এতিয়া আমি গৈ আছোঁ সোণাৰী কনকলতা মানে মেম'ৰিয়েল হস্পিটেললৈ। আৰু গৈ সেয়া এইডোখৰ দেখিছেনে, পুখুৰীৰ ওচৰতে আই লাভ সোণাৰী। আজিকালি যিহেতু য'তে ত'তে হৈছে আৰু আই লাভ নাজিৰা, আই লাভ ডিব্ৰুগড়, আই লাভ শিৱসাগৰ, আমাৰ ইয়াতো আই লাভ সোণাৰী লগালে। আৰু এতিয়া আমি আহি পাই গ'লোঁ কনকলতা হস্পিটেল। তো এতিয়া যাওঁ ভিতৰলৈ, গৈ ৰিপৰ্টখিনি লৈ লওঁ। তাৰপাছত ৰিপৰ্টত কি ওলায় আপোনালোককো জনাম বাৰু। আৰু ৰিপৰ্টটো লৈ মেলি একেবাৰে ঘৰ আহিলোঁ। আহি এতিয়া ৰিপৰ্টটো তাতে চালোঁ বাৰু। মানে কি হ'ল, মানুহজনৰ আকৌ ডিউটি আছিলে, সেই লৰালৈ আহিবলগীয়া হ'ল। আৰু এলাইকত ৰিপৰ্টখিনি ধুনীয়া আছে, নৰ্মেলে আছে চব বস্তু। চুগাৰ, থাইৰইড, ইউৰিন টেষ্ট দিছিলোঁ, যিখিনি মানে থাকে। হিমগ্ল'বিনটো মোৰ অলপ কমি আছিলে, এতিয়া বাঢ়িছে বাৰু হেল্ডি ডায়েট লোৱাৰ পৰা। তো চব ঠিক আছে, ভাল লাগিলে আৰু ৰিপৰ্টখিনি দেখি। আৰু এইফালে ভাইটিয়ে বনাইছে হাঁহ, ৰেচিপি দিবলৈ নহ'লে, যিহেতু মই অলপ কামত ব্যস্ত হৈছিলোঁ। তো সি বনালে, ধোঁৱা ইমান ধৰিছে দেখাবই পৰা নাই। সি এইফালে হাঁহ বনাইছে, হাঁহ মাংস। আৰু লগতে এইফালে মানে হাঁহৰ যিবিলাক মানে হাড় দি মূৰ দি থাকে আৰু ধৰি লওক চাট বুলি কয়, সেইখিনি বনাইছে। দুফালে দুটা চৌকাত পূৰা জুইত বনাইছে। আৰু এইফালে মই মোৰ খাবৰ কাৰণে মানে ইডলি বনাইছোঁ। আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। মোৰ মানে ৱেইট লছ ইডলি ৰেচিপি এটা দিছিলে, তো সেইটো মই ট্ৰাই কৰিছোঁ। কিমান কি বনে নাজানো আৰু। এতিয়া এইখিনি ফেটি মেলি ধৰি লওক কুকাৰত দি দিছোঁ হুইচেল মাৰিবৰ কাৰণে। 5-6টামান হুইচেল মৰাৰ পাছত মই এতিয়া খুলিছোঁ আৰু কুকাৰটো। কি হৈছে মানে একো ক'ব পৰা নাই আৰু কি হয় চাওঁ। একদম ফ্লপ হ'ল আৰু এখন গোটেই কিবা হ'ল ইডলি। থাক বাৰু, অকণমান ঠাণ্ডা হোৱাৰ পাছতহে গম পাম আৰু। গোটেই মানে ভালকৈ গোট নাখালে নে কিয়ে নে কিবা এটা অকণমান 19-20 হ'ল হ'বলা, সেইকাৰণে এনেকুৱা হ'ল। আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ বা ইমান হেৰি নাই। সিজাটো সিজিলে বাৰু। ঠাণ্ডা হোৱাৰ পাছত এতিয়া এৰাইছোঁ। খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছিলে। মই ইয়াৰ ৰেচিপিটো দিম বাৰু, কিন্তু বনোৱাটো মোৰ অলপ ফ্লপ হ'ল আৰু উপায় নাই। তথাপিও খালোঁ, খাই মজা লাগিলে, পেটো ভৰি গ'ল। আৰু এইফালে এতিয়া আমাৰ পোৱালি যাবগৈ মানে আজি ডিব্ৰুগড়লৈ। এই যিহেতু ডিব্ৰুগড় মেডিকেল কলেজত ইণ্টাৰ্ণশ্বিপ কৰি আছে। এসপ্তাহমান ঘৰৰ পৰাই অহা যোৱা কৰি, সদায় ডিব্ৰুগড়লৈ অহা যোৱা কৰাটো সম্ভৱ নহয়। তো সেইকাৰণে আৰু আজি তাতে ৰুম চুম ঠিক কৰিলে যোৱাকালি। আজি এতিয়া যাবগৈ আৰু, কাইলৈৰ পৰা আকৌ ইণ্টাৰ্ণশ্বিপ আছে যে। তো সেইকাৰণে বস্তু বান্ধি পেকিং কৰি আছে। এতিয়া দুপৰীয়া খাই বৈ আৰু সেই যাবগৈ, ঘৰ খালী হৈ যাব। আৰু এতিয়া দুপৰীয়া খাই বৈ হৈ গ'ল আজৰি। এতিয়া ভাইটি যাবলৈ লৈছে। ইমান দূৰ বাট যাব মানে, এতিয়া বস্তু পাতি লৈ যাব লাগিব। যিহেতু মানে কি হ'ল, আজি নগ'লে আকৌ কাইলৈ ক্লাছটো নাপাব। তো ৰুমৰ কাৰণে বস্তু লৈ লৈছে অকলে এতিয়া যাব আৰু সি। তো তাইক বিদায় দি দিছোঁ, গৈ আছে। মাও ৰখি আছে এইফালে, মই আৰু সেয়া আহি গ'ল। কৈছোঁ আৰু লাহে লাহে গৈ থাকিব, গৈ পাই ফোন কৰিব কৈছে মায়ে। নহয়, যিহেতু ইমান দূৰ বাট চিন্তাও লাগি থাকে। তো সি গ'ল এতিয়া, গৈ থাকলে ভালে ভালে পাৰ কৰাওক। ৰ'দত বহি আছোঁ, ঠাণ্ডা লাগিছে। এইফালে মানুহজনে ফ্ৰুটছ কাটিছোঁ, এইফালে কমলা খালোঁ, এইফালে বগৰী দি উলিয়াইছোঁ। আপেলবোৰ চুচি খাব লাগে। এইফালে নিমখ। আপেলবোৰ এইবোৰ কি ওলায়, এইবোৰ লেতেৰা। সেইটো কাৰণে আপেলৰ বাকলি খাব মনা কৰে। আপেলৰ বাকলিটো খাব নালাগে, গম পাইছোঁ। এইবোৰ কিবা কেমিকেল দিয়া থাকে, বেয়া নহ'বৰ কাৰণে। সেই লেয়াৰটোৱে মানে সিহঁতক বেয়া হ'ব নিদিয়ে মানে। কেমিকেল ম'মৰ নিচিনা দেখোন গোটেই কিমান হেৰি ওলাইছে। গ'লে নগ'লে মই সেইটোৱে চাব বিচাৰোঁ। এইবোৰ দেখিলে দেখোন মানুহে খাবলৈকে ইচ্ছা নকৰিব।
কিমান লেতেৰা ওলাইছে বাপৰে বাপ কি হয় কি কিবা কেমিকেল দিয়া থাকে সেইবোৰে আচলতে বাকলটো গুচাই খাব দেই আপেল কাটি দিছে খাবলৈ বাট মন যোৱা নাই মোৰ মুখখন কিবা গুটি গুটিহে উঠিছে বাট মন যোৱা নাই নেকি বালিয়া আপেল খাবলৈ মন যোৱা নাই আৰু মোৰ অলপমান ৱৰ্ক ফ্ৰম হোম কাম আছিলে যিহেতু মই ৱৰ্ক ফ্ৰম হোম কৰি আছোঁ তো সেইকাৰণে বোলো অলপমান কাম আছিলে সেয়াও কৰি লওঁ আৰু অকণমান ড্ৰেছ পাতি কৰি লৈছোঁ যিহেতু অনলাইন মিটিং কিছুমান থাকে তো সেইকাৰণে আৰু অকণমান ড্ৰেছটো চেঞ্জ কৰি পিনি মই মিটিঙো আছিলে তো তাৰ আগতে অলপমান মোৰ মানে ফাইল ছাবমিট কৰিব আছিলে সেইখিনিও মই কৰি ল'লোঁ আৰু এটা কথা ইয়াতে ক'ব বিচাৰিছোঁ যিহেতু মই ডিজিটেল মাৰ্কেটিঙত কাম কৰোঁ মানে দুটা প্লেটফৰ্মৰ লগত মই জড়িত হৈ আছোঁ বহুতে মোৰ ভিডিঅ'বিলাক চালে গম পায়ে চাগে আৰু সবিশেষ জানিবৰ কাৰণে আপোনালোকে মোৰ কমেণ্টত বক্সত গ'লে মোৰ নাম্বাৰো পাব আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো মই ইয়াত মেনশ্যন কৰি দিম তাত মেছেজ কৰিলেও গম পাব ঘৰতে থাকি আপোনালোকে আজৰি সময়ত 1 ঘণ্টা 2 ঘণ্টা সময় নিজৰ মানে ইচ্ছা অনুযায়ী কাম কৰি ইয়াত ইনকাম কৰিব পাৰিব আপোনালোকে ডেইলি বেচিছত ইনকাম হয় সবিশেষ জানিবৰ কাৰণে মোৰ লগত কণ্টেক্ট কৰিব আৰু বহুত ভাল প্লেটফৰ্ম হয় সেইকেইটা বহুতক মই হেল্প কৰিছোঁ হাউচৱাইফ ষ্টুডেণ্ট এনি জব পাৰ্চন সকলোৱে কৰিব পাৰে আৰু এইফালে এই ভিডিঅ' ক্লিপটো মই আগতে এবাৰ দিছিলোঁ যিহেতু ভাইটিয়ে আজি 3 মাহমানৰ আগত এইখিনি মানে কষ্ট কৰাৰ ফলটো কেনেকুৱানো হ'ল তাকে বোলো অকণমান আপোনালোককো ভিডিঅ' আকাৰত দেখাওঁ যিহেতু ঘৰলৈ গুচি গ'লে এইবোৰ এটা স্মৃতি হৈ থাকিব আৰু এয়া ভাইটিয়ে যে কোৰ মাৰি মাৰি কষ্ট কৰিছিলে আজি 3 মাহৰ আগত এয়াই পাচলি খাই আছে বাৰু মূলা খালে ধনিয়া খালে লাই শাক খালে ফ্ৰেঞ্চবিনো খাইছে এটা দুটাকৈ তো বোলো আপোনালোককো দেখাওঁ কষ্ট কৰিলে ফল পায় বুলি কয় যে মানুহে সেয়াই এয়া মূলা আৰু আছে বাৰু মূলা ধৰি আছে অলপ সৰু হৈ আছে তথাপিও খোৱা হৈছে ঘৰৰ মূলা ধনিয়া আৰু মন গ'লেই ছিঙি লৈ যাওঁ দিবৰ কাৰণে আৰু ঘৰত থাকিলে ছিঙিও ভাল লাগে খায়ো ভাল লাগে ন সাৰ নিদিয়া ফ্ৰেছ আৰু একদম বস্তু আজিকালি বজাৰৰ বস্তু কিনিব গ'লেতো ঘৰত আনি পোৱাৰ লগে লগে গেলিয়ে যায় তো এয়া ওলকবি আৰু গাজৰ এইখিনি মানে বহুত ঘন হৈ আছে আৰু এইফালে ওলকবি এটি দুটি বহিছে আৰু অকণমানকৈ টাইম লাগিব তো সেয়াই এইখিনি সময়ত কষ্ট কৰিলে বেচেৰা এতিয়া ঘৰৰ পাচলিকেইটা খাবলৈ আছে সিটো নাই বাৰু গ'লে এতিয়া আৰু আমি ময়ো থাকি 2 দিনমানৰ পাছত যাবলৈই হ'ব তো মাহঁতে খাবলৈকে হৈছে দুটি মানুহ এইফালে এইকেইডালি ফ্ৰেঞ্চবিন লাগি আছে আৰু এয়া দেখিছে ফ্ৰেঞ্চবিন বগাইছে আৰু দুসাঁজ খোৱা হ'ল ময়ো খালোঁ বাৰু ইয়াত থাকোঁতে আৰু এইবিলাক পাচলিৰ বাকলি আমাৰ যিহেতু গৰু ছাগলী নাই দিবৰ কাৰণে তো সেইকাৰণে বাৰীতে দি দিয়ে সেইবিলাকো এটা সাৰ হয়তো ঘৰতে সাৰো হয় ঘৰৰ বস্তুৰে তাৰপিছতে এইখন মায়ে ইয়াতে এইবোৰ জলকীয়া পুলি লাও পুলি পচাইছিলে ৰুবলৈ সময়ে পোৱা নাই আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব